Hello everyone, welcome to Moushmi's Kitchen. আজি মই বনাবলৈ ওলাইছো ফুলকবি আৰু বিলাহী দিয়া মাছৰ জোল। তাৰ কাৰণে মই মাছত হালধি নিমখ লগাই ললো, এইফালে মিঠাতেল গৰম কৰি ললো। এতিয়া এপিসকে মাছ ফ্ৰাই কৰি যাম। এনেকুৱা মাছৰ জোল মই মিঠাতেলতে বনাই ভাল পাওঁ, কিন্তু আপোনালোকে যদি মিঠাতেল নাখায় ৰিফাইন তেলো ল'ব পাৰে। মাছৰ পিস কেইটুকুৰা ধুনীয়াকৈ ফ্ৰাই কৰি লম, অলপ ৰঙা ৰঙাকৈ। মাছ ফ্ৰাই কৰিলে সদায় এনেকৈ তেল একদম পুৰা গৰম হোৱাৰ পাছতহে ফ্ৰাই কৰোঁ, নহ'লে অলপো যদি তেল ঠাণ্ডা হৈ থাকে তেতিয়া মাছখিনি লাগি ধৰে, তেলতে কেৰাহীত লাগি ধৰে। এয়া মোৰ মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া সেই তেলতে দিম অকণমান মেথি গুটি, সৰু চামুচেৰে আধা চামুচমান দিলেই হ'ব। এইফালে পিঁয়াজ কাটি লৈছোঁ একদম সৰু সৰুকৈ। মেথি গুটিৰ ৰং সলনি হ'লে এতিয়া এই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি একদম ৰঙাকৈ ভাজিম ভালকৈ। এইফালে বিলাহীও কাটি ল'লোঁ সৰু সৰুকৈ দুটা, আৰু কেঁচা জলকীয়া দুটাও লৈ লৈছোঁ। এইফালে এয়া পিঁয়াজ ৰঙা হ'ল, এতিয়া বিলাহী আৰু কেঁচা জলকীয়া দি দিম। নিমখ হালধি দি ধুনীয়াকৈ ভাজিম। এতিয়া মিলাম সৰু চামুচেৰে এচামুচ জিৰা গুড়ি। জিৰা গুড়ি অকণমান দিলেও হৈ যায়। এতিয়া দিম ধনিয়া গুড়ি 2 চামুচ আৰু জলকীয়া গুড়ি সৰু চামুচেৰে এচামুচ। এতিয়া সব ধুনীয়াকৈ একেলগে ভাজি পেলাম। এইফালে ফুলকবি আৰু ফুলকবিৰ কোমল ডাঠি বইল কৰি থৈছিলোঁ হালধি নিমখ দি পেলাই। এই বজাৰৰ ফুলকবি হ'লে কি কৰোঁ, বইল কৰি পেলাই পানীটো পেলাই লওঁ। এতিয়া ফুলকবিও ধুনীয়াকৈ মছলাৰ লগত ভাজি এতিয়া জোখমতে পানী দি দিলোঁ। আপোনালোকে যিমান জোল ভাল পায় তেনেকুৱাকৈ পানী দি ল'ব। এতিয়া ঢাকি পেলাই 5 মিনিট সিজাম। এতিয়া এই জোলত এপিসকৈ মাছ দি দিম। মাছ দি পেলাই আকৌ 10 মিনিট ধুনীয়াকৈ ঢাকি পেলাই সিজাম কম ষ্টিমত। 10 মিনিট সিজোৱাৰ পাছত গৰম মছলা মিলাই দিলোঁ। এয়া মোৰ ফুলকবি আৰু বিলাহী দিয়া মাছৰ জোল ৰেডি হৈ গ'ল। দেখি ভাল লাগিছেনে বাৰু? এই মাছৰ জোল গৰম গৰম ভাতৰ লগত খাবলৈও খুব ভাল হয়। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।